Hey guys, নমস্কাৰ মই অন্যটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেলত ৰচনাৰ সম্পৰ্কীয় এটা ভিডিঅ' দি থোৱা আছে আৰু আজিও মই ৰচনা সম্পৰ্কীয় এটা ভিডিঅ' লৈ আনিছো আসলতে আমাৰ সমহীয়া আৰু বছৰীয়া এক্সাম মানে পৰীক্ষা বিলাকত ৰচনা অহাটো কম্পালসৰি ৰচনা আহে গতিকে ৰচনাখন লিখাৰ আগতে আমি ৰচনানো কাক বোলা হয় বা ৰচনাখননো কেনেকৈ লিখিব লাগে সেই বিষয়ে জনাটো মই ভাবো দৰকাৰ আৰু আজি সেইভাবে মই ৰচনানো কাক বোলে বা ৰচনানো কেনেকৈ লিখিব লাগে ৰচনা প্ৰকাৰ কি সেই বিষয়ে ভিডিঅ'টো লৈ আনিছো গতিকে ছাত্ৰ ছাত্ৰী সকলে মন দি শুনি যাবা বা চাই যাবা মই এখন ৰচনাৰ কিতাপ এখনতে এনেদৰে ভিডিঅ'টো কৰি লৈছো কাৰণ ইমানখিনি লিখি থকাটো অকমান দিগদাৰ হৈ যায় সেইকাৰণে মই কিতাপৰ জৰিয়তে ভিডিঅ'টো কৰিছো এতিয়া চাওঁহা ৰচনা কাক বোলা হয় যিকোনো বিষয় সম্পৰ্কে সংক্ষেপে বা ঠাউকতে পঢ়াৰ উপযোগীকৈ সৰল ভাষাৰে লিখা কথাকে ৰচনা বোলা হয় কোনো এটা বিষয়ৰ প্ৰত্যেকটো অংশ পঢ়িয়াই আলোচনা কৰিবৰ বাবে বেলেগ বেলেগ অনুচ্ছেদ বা প্ৰেগাফত লিখিব লগা হয় এটাকে এখন ৰচনা লিখোতে কেইবাটাও প্ৰেগাফ হ'ব পাৰে ইয়াৰ প্ৰত্যেক প্ৰেগাফ নিৰ্দিষ্ট বিষয় সম্বন্ধে সহজ সৰল ভাষাত যুক্তিপূৰ্ণভাৱে ব্যাখ্যা কৰা হয় এখন ৰচনা কিমান দীঘল বা ছুটি হ'ব লাগে সেয়া নিৰ্ভৰ কৰিব ৰচনাখনৰ বাবে নিৰ্ধাৰণ কৰি দিয়া নম্বৰৰ ওপৰত মানে প্ৰশ্ন পেপাৰখনত যিটো নম্বৰ দিব সেই নম্বৰৰ ওপৰত আমি দীঘল ছুটি কৰিব লাগে বা লিখিব লাগে সেয়া 100 শব্দৰ পৰা 200 শব্দৰ ভিতৰতো হ'ব পাৰে অথবা 200 শব্দৰ পৰা 300 শব্দৰ ভিতৰতো হ'ব পাৰে এখন ৰচনাত সাধাৰণতে তিনিটা অংশ থকাটো বাঞ্ছনীয় আৰম্ভণি মাজভাগ আৰু সামৰণি আৰম্ভণি অংশত ৰচনাখনৰ বিষয়বস্তু সম্পৰ্কে কোৱা হয় বিষয়বস্তু এনেদৰে উপস্থাপন কৰিব লাগে যাতে এই পাঠকক মানে শিক্ষকক অতি সহজে আকৰ্ষণ কৰিব পাৰে যোনে মানে পঢ়ে সেই ৰচনাখন মাজভাগটোত বিষয়বস্তুৰ প্ৰতিটো দিশ পৃথক পৃথক অনুচ্ছেদত লিখা হয় সামৰণি অংশত ৰচনাখনৰ বিষয়বস্তুৰ মুখনি বা সামৰণি মৰা হয় ওপৰৰ দুয়োটা অংশৰ সৈতে ইয়াৰ সম্পৰ্ক থকাটো উচিত গতিকে ৰচনা কাক বোলে গম পালা নিশ্চয় বুজি পালা যদি বুজি পোৱা নাই তেন্তে কমেন্ট বক্সত কমেন্ট কৰিবা এতিয়া আমি ৰচনানো কেনেকৈ লিখিব লাগে তাৰ বিষয় লৈ আহিছো এতিয়া ৰচনা সাধাৰণতে তিনি প্ৰকাৰৰ বৰ্ণনামূলক বৃত্তান্তমূলক আৰু চিন্তামূলক ৰচনাৰ যি বিষয়ৰ নহওক ইয়াক লিখিবলৈ লোৱা আগে এই বিষয় সম্পৰ্কে স্পষ্ট ধাৰণা থকাটো দৰকাৰ লিখিব লগা কথাখিনি ভালদৰে জুকিয়াই সহজ সৰল আৰু ছুটি বাক্যৰে লিখিব লাগে মানে তোমাক প্ৰশ্ন পেপাৰখনত যিটো বিষয়ক লৈ আমাৰ ৰচনাখন লিখিব লাগে সেই ৰচনাখন যিটো বিষয় দিব সেই বিষয়টোৰ বিষয়ে আমি ভালদৰে জনাটো দৰকাৰ ঠিক আছে আৰু মনতে সেই মানে বিষয়টো আমি ভালদৰে জুকিয়াই পঢ়িয়াই চাব লাগে বাক্যবোৰ শুদ্ধ মানে একদম স্পষ্টকৈ লিখিব লাগে শুদ্ধকৈ লিখিব লাগে বানান ভুল নোহোৱাকে আৰু শুৱলা যাতে শুনিবলৈ ভাল হয় তেনেদৰে লিখাটো মানে বাঞ্ছনীয় আনহাতে অনাৱশ্যকীয় যিবোৰ মানে অদৰকাৰী সেই বিষয়টো লিখিবলৈ নিলিখিলেও হ'ব মানে সেই তেনেকুৱা বিলাক বাক্য আমি নিলিখাটোৱে লিখি পেনে মানে ৰচনাখন বেছি দীঘল কৰাটো প্ৰয়োজন নাই ৰচনাখন লিখা শেষ হলে পুনৰ এবাৰ পঢ়িব লাগে ক'বাত শব্দ ৰৈ গৈছে নেকি বা জ্যোতি বা চিন যথাস্থানৰ ব্যৱহাৰ কৰিবলৈ থাকি গৈছে নেকি সেইসমূহ চাই ধুনীয়াকৈ ৰচনাখন লিখে মানে চাব লাগে পুনৰ এবাৰ পঢ়ি চাব লাগে শব্দই ভুল হৈছে কি জানি এনেদৰে চাব লাগে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা মনত ৰখাটো খুবেই দৰকাৰ ৰচনাখন লিখোতে আৰম্ভণিৰ পৰা শেষলৈকে ভাৱবোৰৰ ইটোৰ সৈতে সিটোৰ সংগতি ৰক্ষা কৰে গতিকে আমি ৰচনা কেনেকৈ লিখিব লাগে তাৰ বিষয়েও জানিলো বা ৰচনা কাক বোলে সেই বিষয়েও জানিলো বুধ হয় আশা কৰো তোমালোকে ৰচনাৰ ওপৰত কোনো কনফিউজ নাই এতিয়া কেনেকৈ লিখিব লাগে কেনেকুৱা মানে গোটেইবিলাক মই কৈ দিলো যদি ভাল মই ভাবো বুজি পাইছাই নিশ্চয় গতিকে ইয়াৰ পাছৰ পৰা এই ভিডিঅ'টোৰ পাছৰ পৰা মই ৰচনাবিলাক দি যাবলৈ ষ্টাৰ্ট কৰিম প্ৰথমে মই ৰচনাখনৰ বিষয়ে দিলো আৰু তাৰ পিছত ৰচনা কাক বোলা হয় ৰচনা কেনেকৈ লিখিব লাগে এই দুটা ভিডিঅ' দিলো তাৰ পাছৰ পৰা মই ৰচনাবিলাক দি যাম আৰু তোমালোকেও কমেন্ট বক্সত কমেন্ট কৰিবা কোনটো বিষয়ত ৰচনা লাগে মই সেইটো বিষয়তে দিবলৈ চেষ্টা কৰিম প্ৰথমে মই সৰুৰ পৰাই দি যাম ধৰা গৰু হাতী কলগছ তেনেকুৱা বিলাকৰ পৰাই দি যাম সৰু ক্লাছ বিলাকৰ পৰা গতিকে আজিলৈ ইমানতে মই বিদায় মাগিছো গতিকে মোৰ নেক্সট ভিডিঅ'ৰ বাবে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা